হাই বাবু। ধুনু কোৱা। তুমি মোক কিমান ভাল পোৱা? বহুত বেছি ভাল পাওঁ। কিমান বেছি ভাল পোৱা? বহুত 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 বেছি ভাল পাওঁ। মোক কেতিয়াবা এৰি দিবা নেকি? কেতিয়াও নোৱাৰো। তোমাৰ জীৱনত যদি বেলেগ কোনোবা আহি যায় তেতিয়া দিবা নেকি? মোৰ জীৱনত তোমাৰ বাহিৰে বেলেগ কাকো আহিবই নিদিওঁ। প্ৰমিছ কৰা তুমি কেৱল মোৰ হ'বা বুলি। প্ৰমিছ, মই কেৱল তোমাৰ হ'ম। আই লাভ ইউ বাবু। ভালপোৱা হ'ল সপোনৰ এটা ঠিকনা, যাৰ খোজ পোৱাটো সহজ, কিন্তু সঠিক মানুহ পোৱাটো কঠিন। ভালটো সকলোৱে পাব পাৰে, কিন্তু সঁচা ভালপোৱা সকলোৱে বুজিব নোৱাৰে। প্ৰেম হ'ল এনেকুৱা এটা ফিলিংছ, য'ত দুখেই হওক বা সুখেই হওক সকলোবোৰে ভাল লাগে। প্ৰেম এনেকুৱা এটা অনুভৱ, য'ত তুমি হাঁহিয়ে থকা বা কান্দিয়ে থকা তাতো সুখ বিচাৰি পোৱা যায়, যিটো মাথো সঁচা প্ৰেম কৰাজনেহে বুজিব পাৰিব। যাক সঁচা ভাল পোৱা যায় তেওঁৰ বাবে যিকোনো কামে কৰিব পাৰি। তেওঁৰ সুখৰ বাবে সলনি হোৱাৰ অভিনয় কৰি আঁতৰি থাকিব পাৰি।